বিভিন্ন দেহৰ আশ্ৰয় লৈ পৃথিৱীলৈ আহি গৈ থকা আত্মা স্বতন্ত্ৰ আৰু শাশ্বত। এতেকে দেহান্তৰ হোৱা আত্মাৰ বাবে শোক কৰা অনুচিত। সেইদৰে আত্মা পুৰুষক হৃদয়ত ধাৰণ কৰি জীৱিত থকা মনুষ্য বা প্ৰাণীৰ বাবেও শোক কৰাৰ কাৰণ নাথাকে। কাৰণ পাৰ্থিৱ দেহ নশ্বৰ আৰু আত্মা অনশ্বৰ। পাৰ্থিৱ দেহবোৰৰ বিনাশ হলেও শোক কৰাৰ কাৰণ নাই। কাৰণ পৰম সত্তা আত্মা চিৰন্তন আৰু চিৰবিদ্যমান। এতেকে দেহৰ কোনো গুৰুত্ব নাই। আত্মাৰ স্থিৰ স্থায়িত্বৰ ওপৰতেহে গুৰুত্ব দি আত্মাতত্ব হৃদয়ংগম কৰিব লাগে। প্ৰজ্ঞাৰ দ্বাৰা আত্মাক জানিব পাৰিলে দেহাভিমানী দেহধাৰী লোকে পাৰ্থিৱ শৰীৰটোৰ বিনাশত দুখ কৰিব লগা একো কাৰণ নাথাকে। মায়াত বা প্ৰকৃতিৰ আবেষ্টনীত থকা জীৱই মায়াৰ মোহত পৰি দেহটোক আত্মা বা নিজৰ বুলি ভাবি মোহমুক্ত হৈ থকাৰ ফলত দেহৰ বিনাশ হলে অহং বুদ্ধিৰে শোক কৰে। কিন্তু প্ৰজ্ঞাবিদ সকলে দেহ আৰু আত্মাৰ স্বৰূপ তত্ত্ব বুজি পোৱাৰ কাৰণে দেহৰ বিয়োগ আৰু বিনাশৰ ক্ষেত্ৰত কোনো প্ৰকাৰে শোক নকৰে। প্ৰথমে এই কথাটোকে প্ৰতিপন্ন কৰিবৰ বাবে ইন্দ্ৰিয়াতীত পৰমাত্মা ভগৱান কৃষ্ণই ক'লে, অৰ্জুন, তুমি নিশ্চয় কথাটো মন কৰা নাই বা ভাবি চোৱা নাই যে পূৰ্বত এনে কোনো কাল বা সময় পাৰ হৈ যোৱা নাই যি সময়ত মই এই পৃথিৱীত বিদ্যমান নাছিল, কিংবা তুমিও নাছিলা আৰু ৰণক্ষেত্ৰত সমবেত হোৱা এই ৰজাসকলো নিশ্চিতভাৱে নাছিল। তদুপৰি এই কথাটো নিশ্চিত বুলি জানিবা যে বৰ্তমান সময়ৰ পাছতো আমি সকলোৱে নিৰ্দিষ্ট সময়ত এই পৃথিৱীৰ পৰা নোহোৱা হৈ নাযাম। কাৰণ পৰমেশ্বৰ সদায় আছে আৰু আত্মাও সদায় থাকিব। সেইদৰে আত্মাক পৰমেশ্বৰৰ সত্তা উপলব্ধি কৰিব পৰা প্ৰজ্ঞানসম্পন্ন লোকে নিজৰ উপস্থিতি আৰু অৱস্থান সদায় আৰু সতত অনুভৱ কৰিব পাৰে। কাৰণ আত্মা সদায় স্বতন্ত্ৰীয় কাৰ্য আৰু কাৰণবশতঃ দেহ ধাৰণ কৰা ভ্ৰাম্যমান শাশ্বত চিৰনিত্য আৰু চিৰস্থায়ী। যুদ্ধৰ ক্ষেত্ৰত সমবেত হোৱা ৰজা প্ৰজা সৈন্য হাতী ঘোঁৰা আদি সকলোৰে আত্মা চিৰন্তন আৰু চিৰনিত্য বিদ্যমান, অৰ্থাৎ শাশ্বত আৰু স্বতন্ত্ৰ। তেওঁলোকৰ জীৱন মৰণৰ মাজত পাৰ্থক্য থকাটো অনুচিত। কাৰণ দেহ বন্ধনৰ পৰা মুক্ত হলেই তেওঁলোক সনাতন ব্ৰহ্ম বা আত্মস্বৰূপ হৈ নিজৰ শাশ্বত অৱস্থা লাভ কৰিব। এইসকল আত্মা পূৰ্বতো আছিল, বৰ্তমানো আছে আৰু ভৱিষ্যতেও থাকিব। জড়দেহৰ অস্তিত্ব শূন্য হলে চৈতন্য আত্মা প্ৰকাশ হৈ শাশ্বত ধৰ্ম পৰিচয় দিয়ে। সেইবাবে আত্মাতত্বৰ স্বয়ংসিদ্ধ ধৰ্ম তথা স্বৰূপ দৰ্শনৰ কথাৰ ইংগিতি কৃষ্ণই কৈছিল যে তেওঁ অৰ্জুন বা কুৰুক্ষেত্ৰত অৱস্থান কৰা ৰজাসকল পূৰ্বতো আছিল, বৰ্তমানো আছে আৰু ভৱিষ্যতেও শাশ্বত আত্মাস্বৰূপে বৰ্তি থাকিব। নতে বাহম জাত নাহন্ন তং নেমে জনাধিপাহা নচৈব্য নভবিষ্যমঃ সৰ্বে বয়ম মতঃ পৰম। এই ক্ষেত্ৰত কৃষ্ণৰ সখা অৰ্জুন শাশ্বত আৰু স্বতন্ত্ৰ জীৱ। সমবেতৰ ৰজা তথা সৈন্যসকলো শাশ্বত আৰু স্বতন্ত্ৰীয় জীৱ আৰু স্বয়ং ভগৱান কৃষ্ণ পৰম শাশ্বত সনাতন স্বতন্ত্ৰ ঈশ্বৰ। এতেকে অৰ্জুন আদি যুদ্ধ ক্ষেত্ৰত সমবেত সকলো ব্যক্তিয়েই নিত্য জীৱ। এই কথাটোকে কৃষ্ণই অৰ্জুনক পুনৰ ভাৱ সম্প্ৰসাৰণ কৰি ক'লে, দেহধাৰী দেহ জীৱ কিম্বা জীৱাত্মএটিয়ে এটা দেহৰ ভিতৰতে থাকি বাল্য যুৱা আৰু পৌৰ তথা বৃদ্ধ কালটো পাৰ কৰি দিয়ে। পাৰ্থিৱ জীৱন কালতে জীৱই দেহত থকা অৱস্থাত কৌমাৰ যৌৱন আৰু জৰাকাল পাৰ কৰি দিয়ে যদিও কোনো প্ৰকাৰে বিচলিত নহয়। তেনেদৰে মৃত্যুৰ পাছত এটা দেহ এৰি আন এটা দেহ বা শৰীৰলৈ দেহান্তৰিত হোৱা জীৱৰ তেনে অৱস্থাৰ পৰিৱৰ্তন হোৱা দেখি ধীৰ মনৰ দ্বৈত ভাৱ শূন্য প্ৰশান্ত চিত্তৰ প্ৰাজ্ঞৱান পুৰুষসকল বিচলিত নহয়। মৃত্যুৰ পাছত আত্মাই আন এটা দেহত প্ৰৱেশ কৰে। আত্মাৰ জড় দেহৰ লগত কোনো স্থায়ী সম্বন্ধ নাথাকে।
পৰজন্মত জীৱাত্মাই পাৰ্থিৱ বা অপাৰ্থিৱ নতুন এটা দেহ ধাৰণ কৰিব। সেইকাৰণে দেহান্তৰ প্ৰাপ্তিৰ হেতু আত্মা বা প্ৰবুদ্ধ ধীৰজনৰ সুখ কৰাৰ কাৰণ নাথাকে। পৰজন্মত জীৱাত্মাই কোনো পাৰ্থিৱ শৰীৰ লাভ কৰাৰ বাহিৰেও অপাৰ্থিৱ দিব্য শৰীৰো লাভ কৰে। আত্মা পৰমাত্মা জড় চৈতন্যৰ চৌতত্বৰ জ্ঞান থকা এনে ধীৰ ব্যক্তিসকলে দেহৰ পৰিৱৰ্তনৰ চিন্তাত কোনো সুখ নকৰে। কোনো এক জীৱাত্মাই পাৰ্থিৱ জন্মত কৌমাৰ যৌৱন আৰু জড়সংজ্ঞক তিনিটা অৱস্থাৰ পৰিৱৰ্তনৰ মাজেদি মৃত্যু পৰ্যন্ত গতি বা কালপাত কৰোঁতে সেই কালছোৱাত বিচলিত নোহোৱাৰ দৰেই ঐক্য আত্মবান আৰু আত্মজ্ঞান প্ৰাপ্ত প্ৰাজ্ঞ ব্যক্তিসকলে দেহান্তৰ প্ৰাপ্তিৰ বা মৃত্যুৰ বৰণ কৰাৰ চিন্তাত বিভ্ৰান্ত নহয়। এনে সৌম্য জ্ঞানৰ অন্তৰ্দৃষ্টিৰ প্ৰতি আভাস দি কৃষ্ণই অৰ্জুনক সুখ দুখ শীত উষ্ণাদি দুখদায়ক অনুভূতিবোৰ পৰিহাৰ কৰিবলৈ উপদেশ দি কৈছে যে সাময়িকভাৱে মনুষ্যৰ জীৱনলৈ আহি গৈ থকা অনিত্য বিষয়বোৰ পৰিত্যাগ কৰা উচিত। অৰ্থাৎ অনিত্যতাৰ প্ৰতি চিন্তা আৰু সুখ ত্যাগ কৰি নিত্যতাৰ সত্য আৰু তত্ত্ব দৰ্শন কৰিব পাৰিলেহে হৃদয় গ্ৰন্থি ছেদ হয় আৰু মায়া মোহজনিত ভ্ৰান্ত চিন্তা সুখ দুখৰ আৱেগ আৰু মনৰ শংকা দূৰ কৰিব পৰা যায়। এই কথাটোকে কৃষ্ণই অৰ্জুনৰ আগত প্ৰকাশ কৰিছে। হেৰা কুন্তি পুত্ৰ অৰ্জুন, শীত তাপ সুখ দুখ হৰ্ষ বিষাদ আদি অনুভূতিবোৰ সাময়িক, কোনো সময়ত মানুহৰ জীৱনলৈ আহি পুনৰ আঁতৰি যায়। শীত আৰু গ্ৰীষ্ম ঋতু অহাৰ দৰে এই সুখ দুখবোৰো খন্তেকীয়া, অনিত্য, সদায় নাথাকে। এনে অনুভূতিবোৰ ইন্দ্ৰিয়বোৰৰ পৰা উৎপন্ন হয়। সুখ দুখাদি সকলো অনুভূতি ইন্দ্ৰিয়জ। আত্মাৰ এনে দ্বৈতভাৱ আৰু বোধ নাথাকে। ইন্দ্ৰিয়ৰ পৰা উদ্ভৱ হোৱাৰ কাৰণেই এই শীতোষ্ণাদি অনুভূতিবোৰ সুখদায়ক হয় যদিও অস্থায়ী। এতেকে হে ভৰতবংশৰ তিলক অৰ্জুন, তুমি এনে ইন্দ্ৰিয় সম্ভূত আৰু ইন্দ্ৰিয় গ্ৰাহ্য দুখদায়ক অনুভূতিবোৰৰ দ্বাৰা বিচলিত নহবা। এইবিলাক সহ্য কৰাৰ উপায়বোৰৰ শিক্ষা লোৱা। কাৰণ সুখ দুখ হৰ্ষ বিষাদ আদি অস্থায়ী অনুভূতিবোৰ সহ্য কৰি দ্বৈতভাৱৰ পৰা মুক্ত হ'ব পাৰিলেহে প্ৰকৃত সত্য অথবা আত্মা আৰু পৰমাত্মাৰ বিষয়ে জ্ঞান লাভ কৰি বন্ধনমুক্ত হ'ব পাৰি। এতেকে এই খন্তেকীয়া অনুভূতিবোৰৰ পৰা মুক্ত হ'বৰ কাৰণে আত্মজ্ঞানৰ দ্বাৰা দেহ আৰু আত্মাৰ অনিত্যতা আৰু নিত্যতাৰ কথা উপলব্ধি কৰাটো উচিত হ'ব। কওঁ শুনা পাৰ্থ, আত্মসংযমৰ দ্বাৰা ইন্দ্ৰিয় গতি ৰোধ কৰিব পাৰিলে মন সংযত হয়। মন সংযত হ'লে আত্মাতত্ব উপলব্ধি কৰাটো সহজসাধ্য হয়। আত্মসংযমৰ দ্বাৰা সুসংযত হ'ব পাৰিলে প্ৰজ্ঞা সুস্থিৰ হয়। সুস্থিৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত হ'লে সুখ দুখাদি দ্বৈতভাৱমূলক মানসিক বিকাৰবোৰে ক্ৰিয়া কৰিব নোৱাৰে। তেনে অৱস্থাত আত্মজ্ঞানমূলক প্ৰকৃত সত্য তথা আত্মতত্ব উপলব্ধি কৰিব পাৰি। ইয়াৰ পাছত কৃষ্ণই ধৈৰ্য আৰু স্থৈৰ্য গুণৰ আৱশ্যকতা আদি বোধে প্ৰজ্ঞা সুপ্ৰতিষ্ঠিত হোৱাৰ পদক্ষেপ স্বৰূপে আৰু ইয়াৰ শ্ৰেষ্ঠফল প্ৰাপ্তিৰ অৰ্থে অৰ্জুনক ক'লে, হে পুৰুষ ঋষভ শ্ৰেষ্ঠজন, সুখ দুখ আদি মানসিক বিকাৰবোৰে কোনো পীড়া কৰিব নোৱাৰা যিজন ব্যক্তি, যিজনে সুখ দুখক সমান বুলি ভাবি এই দুয়োটা অৱস্থাতেই তেওঁৰ চিত্তক স্থিৰ কৰি সুস্থিৰ অৱস্থাত নিজকে ৰাখিব পাৰে, যিজনৰ মনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে, সেইজনে জীৱনত পৰম শান্তিস্বৰূপ মুখ্য পদ লাভ কৰিবৰ বাবে যোগ্য হৈ পৰে। অৰ্থাৎ সুখ আৰু দুখত অনুদ্বিগ্ন হৈ প্ৰশান্ত মনেৰে থাকিব পৰা সংযমশীল পুৰুষক কোনো দুখ বেদনাই কষ্ট দিব নোৱাৰে। পৰিৱৰ্তনশীল জগতত সকলোবোৰেই পৰিৱৰ্তনশীল। যিটো পৰিৱৰ্তনশীল সেইটো স্থায়িত্ব নাই। এতেকে পৰিৱৰ্তনশীল সকলোবোৰেই অনন্ত। মনুষ্য বা প্ৰাণী দেহো অনিত্য। অৰ্থাৎ জগতত থকা জড়ৰ চৈতন্য সকলোৱেই অস্থায়ী। মানুহৰ মন সততে অস্থিৰ আৰু পৰিৱৰ্তনশীল। এনেদৰে মন আৰু দেহ দুয়োটাই স্থায়ী নহয়।
কিন্তু আত্মা পৰিৱৰ্তনশীল নহয়, কাৰণ আত্মা নিত্য, নিত্য বিদ্যমান, আত্মা শাশ্বত। তত্ত্বদৰ্শী প্ৰাজ্ঞ লোকসকলে নিত্য আৰু অনিত্য অথবা অস্থায়ী এই দুইটা বস্তুৰ ওপৰত কৰা অন্তৰ্দৃষ্টিৰ দ্বাৰা এই কথাটো প্ৰতিপন্ন কৰিছে আৰু চৰম সত্যত উপনীত হৈছে যে দেহস্বৰূপ অনিত্য বস্তুৰ নিত্যতা বা স্থায়িত্ব নাই। অনিত্য পদাৰ্থবোৰ অশাশ্বত, কিন্তু যিটো নিত্য বস্তু তাৰ কোনো সময়তে পৰিৱৰ্তন নাই বা নহয়। সেইকাৰণে পৰিৱৰ্তনহীন আত্মা সদায় নিত্য অথবা শাশ্বত। জন্মৰ মৃত্যুৰ দ্বাৰা পৰিৱৰ্তনৰ ঢৌ আহি থকা সেই জগতখন মৰণশীল। মৰণশীল জগতৰ সকলো বস্তুৱেই পৰিৱৰ্তনশীল আৰু অনিত্য। ইয়াৰ বাহিৰে কেৱল আত্মাই নিত্য, শাশ্বত আৰু অবিনাশী। তত্ত্বদৰ্শীসকলে অনিত্য জড় পদাৰ্থ আৰু নিত্য আত্মাৰ মাজত থকা পাৰ্থক্যৰ কথা উল্লেখ কৰি শাশ্বত আত্মাৰ সনাতনত্ব, অক্ষয় অব্যয়স্বৰূপ চিৰন্তন চিতাৱস্থা স্বীকাৰ কৰিছে। সেইবাবে আত্মা যে অক্ষয়, অজৰ আৰু সনাতন, পৰিৱৰ্তনহীন অথবা শাশ্বত, সেই কথাটো উপলব্ধি কৰিব পাৰিলে দেহাভিমান দূৰ হয় আৰু দেহৰ অৱসানত তথা মৃত্যুজনিত কাৰণত কাৰো বাবে শোক কৰিব লগা নহয়। আত্মাৰ অবিনশ্বৰতাই জীৱ বা মনুষ্যৰ বাবে বিশেষ জ্ঞাতব্য স্বৰূপ চিৰন্তন চিতাৱস্থা স্বীকাৰ কৰে। প্ৰকৃততে আত্মাৰ অবিনশ্বৰতাই জীৱ বা মনুষ্যৰ বাবে বিশেষ জ্ঞাতব্য বিষয়।